টিলিঙা মন্দিৰ আমাৰ সকলোৰে এটা বিশ্বাসী মন্দিৰ আৰু এই টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাৰ বৰডুবি নামেৰে ঠাইত অৱস্থিত। আৰু বন্ধু বান্ধৱীসকল আমাৰ অভিনন্দনে আপোনালোকক কিবা এটা কয় বোলে, কৈ দিয়াচোন কি ক'বা? ভিডিঅ'টো লাইক কৰি দিব দেই, কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো। ঠিক আছে, তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো আগলৈ চাই যাওক। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু এটি নতুন ভিডিঅ'লৈ মই জ্যোতি আপোনালোক সকলোলৈকে আমাৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই দেখিছে আপোনালোকে খুব এটা ধুনীয়া পৰিৱেশৰ মাজত, দুইফালে মানে বাগান, চাহ বাগিচাৰ মাজত একেবাৰে এটা সেউজীয়া পৰিৱেশ, খুব ধুনীয়া মনোমোহা পৰিৱেশৰ মাজৰ পৰা আজি আচলতে ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। আৰু আজি মই অভিনন্দন আৰু মোৰ পত্নী সহধৰ্মিনী আমি গৈ আছোঁ টিলিঙা মন্দিৰলৈ। তো টিলিঙা মন্দিৰলৈ গৈ আছোঁ, তো মাজতে এটা খুব ধুনীয়া পৰিৱেশ পালোঁ বাটত। তো ইয়াৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই যাব। আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাওকচোন। বন্ধু বান্ধৱীসকল, আমাৰ পৰিয়ালটি মা, দেউতা, দাদা বৌৰ একমাত্ৰ কইনা মোৰ অতিকে মৰমৰ পৰিধি পাইন, আৰু মই, মোৰ পত্নী আৰু আমাৰ একমাত্ৰ সন্তান অভিনন্দন, আমি 8টি সদস্যৰে গঠিত। আমাৰ সকলোটিৰে হৈ ভগৱান শিৱৰ আশীষ ল'বলৈ মই, শুনো আৰু অভিনন্দন আমি যাত্ৰা কৰিছিলোঁ টিলিঙা মন্দিৰলৈ। এটা কথা আমি সকলোৱে জানো আৰু বিশ্বাস কৰোঁ, নহয়নে বন্ধু বান্ধৱীসকল, যে টিলিঙা মন্দিৰ আমাৰ সকলোৰে বিশ্বাসৰ মন্দিৰ, আৰু আমি টিলিঙা মন্দিৰত বোলে সেৱা আগবঢ়ালে আমাৰ মনৰ আশা পূৰণ হয়। তো বন্ধু বান্ধৱীসকল, আজি মই আপোনালোক সকলোলৈকে আমাৰ লগতে টিলিঙা মন্দিৰ দৰ্শন কৰাবলৈ লৈ গৈ আছোঁ। তো ভিডিঅ'টো আগলৈ চাই যাওক। আৰু পুনৰ কৈছোঁ, আগৰ ভিডিঅ'বোৰৰ দৰেই যে এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ফেচবুকত যদি চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিয়ক, নহ'লে ইউটিউবত যদি চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু এটা সুন্দৰ কমেণ্টেৰে নিজৰ মতামত আগবঢ়াওক। আৰু আপোনালোকৰ কমেণ্টবোৰৰ কাৰণে মই অতি আগ্ৰহেৰে ৰৈ আছোঁ। আমি আহি বৰডুবি পালোহি, আৰু কিছু দূৰ আছে টিলিঙা মন্দিৰলৈ, আৰু কিছু সময় পাছতেই আমি টিলিঙা মন্দিৰত পামগৈ। ভিডিঅ'টো আপোনালোকে চাই যাওকচোন। আমি আহি ফাইনেলি টিলিঙা মন্দিৰ পালোহি। আৰু আপোনালোকে যদি টিলিঙা মন্দিৰ আহে তেতিয়াহ'লে দেখা পাব যে মন্দিৰৰ সন্মুখৰ ফালে এনেধৰণৰ অসংখ্য পূজাৰ সামগ্ৰী বিক্ৰী কৰাৰ দোকান পাব, য'ত নেকি পূজা সামগ্ৰীসমূহ উপলব্ধ। আৰু প্ৰতিগৰাকী দোকানদাৰে যেন ৰৈ থাকে এগৰাকী ভক্তপ্ৰাণ গ্ৰাহকলৈ। আৰু এয়া দেখিছে মোৰ পত্নী আৰু অভিনন্দন পূজাৰ সামগ্ৰী ক্ৰয় কৰাত ব্যস্ত আছে। আমিও এয়া তাৰ মাজৰে এখন দোকান বাছি ল'লোঁ। আৰু ইয়াৰ পৰাই মই আপোনালোকক বাহিৰৰ চৌপাশটো দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাককচোন। এয়া দেখিছে শুনো ৰেডি হৈ গ'ল। এতিয়া আমি মন্দিৰৰ ভিতৰ চৰালৈ যাম আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এয়া বন্ধু বান্ধৱীসকল মূল দুৱাৰ, টিলিঙা মন্দিৰ প্ৰৱেশ কৰাৰ মূল দুৱাৰ এয়াই। ইয়াৰ ভিতৰেদি আমি এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম আৰু আপোনালোকক সমগ্ৰ দৃশ্যাৱলী মন্দিৰৰ পৰিৱেশ ভিডিঅ' আকাৰে দেখিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই যাওক।
মন্দিৰৰ ভিতৰচৰাত প্ৰৱেশ কৰাই আপোনালোকে সোঁফালে এনেধৰণে ধূপ চাকি জ্বলোৱাৰ ব্যৱস্থা পাব, য'ত নেকি আপোনালোকে নিজৰ মনৰ আশা ব্যক্ত কৰি ইয়াত পূজা অৰ্চনা কৰাৰ উদ্দেশ্যে ধূপ লগতে চাকি গছ জ্বলাব লাগিব। আৰু ঠিক বাওঁফালে আপোনালোকে ঘূৰি পোনে পোনে মন্দিৰৰ পোনে পোনে দেখিছে, আৰু সেই আগত গৈ আপোনালোকে আপোনালোকৰ সেৱাটি আগবঢ়াব লাগিব। जमदिव्य हत्यारामध्ये मासिक मध्ये बुधवारी खूप आहे तीनशिकी म्हणणं अंतर्गत हदिया म्हणणं हदिया ग्रामीण आम्हाला गोत्र मनात এয়া দেখিছে অসংখ্য টিলিঙা ওলমি আছে। মন্দিৰৰ ঠিক বাওঁফালে দেৱালত এনেধৰণে আপোনালোকে টিলিঙা দেখা পাব, আৰু আপোনালোকে নিজৰ মনৰ কথা মনৰ সপোনটো বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত অনুৰোধ জনাই ভগৱান শিৱৰ নামত এনেধৰণে আপোনালোকে ইয়াতেই টিলিঙা বান্ধিব লাগিব। আৰু আমাৰ শুনোৱেও ঠিক তেনেকৈ তাৰ পৰিকল্পনা ব্যক্ত কৰি এনেধৰণে টিলিঙা বান্ধা মই দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে মন্দিৰ আহিলে দেখা পাব মন্দিৰৰ তিনিটা খুঁটাত এনেদৰে পূজাৰ সূতাবিলাকেৰে মেৰিয়াই মেৰিয়াই বান্ধি থোৱা আছে। বিশ্বাস অনুযায়ী এনেধৰণে নিজৰ মনৰ আশা ব্যক্ত কৰি বান্ধিলে বোলে মনৰ আশা পূৰণ হয়। মন্দিৰ দৰ্শন কৰি আহিলোঁ, আৰু এতিয়া এই বৰডুবি তিনিআলিত এখন হোটেলত আমি কেইটা এনেকৈ সোমাই আছোঁ। ভোক লাগিছে, ৰাতিপুৱা খালী পেটে অহা। এইফালে গৰম গৰম পুৰি লৈ লৈছোঁ, এই চব্জি দেখিছে, আৰু এইফালে চাহ লৈ লৈছোঁ। তাই খাই আছে, আৰু অভিনন্দনে খাইছে ৰোল। সি খাই বোলে ৰোল, গতিকে আমি অলপ খাই লওঁ, পেটটো ভৰাই লওঁ, তাৰপিছত আৰু আপোনালোকৰ মাজলৈ আহি আছোঁ।